ডিব্ৰুগড় জিলাৰ এজন জনপ্ৰিয় ভাস্কৰ্য শিল্পী যদুমণি গগৈ। যদুমণিৰ হাতৰ পৰশত প্ৰাণ পাই উঠে বিভিন্ন ব্যক্তি, জীৱ জন্তুৰ প্ৰতিমূৰ্তি আৰু বহুতো সামগ্ৰী। প্ৰায় 10 বছৰ পূৰ্বে আৰম্ভ কৰা এই ভাস্কৰ্য শিল্পৰ পৰা এতিয়া যদুমণি গগৈয়ে স্বনিয়োজনৰ বাট মুকলি কৰাৰ লগতে অন্য 10জনক উপাৰ্জনৰ বাট মুকলি কৰি দিছে। গুৱাহাটীৰ চাৰুকলা মহাবিদ্যালয়ত আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰাৰ পিছত এতিয়া লাহোৱালৰ বকপৰা গাঁৱৰ নিজৰ বাসগৃহতে ভাস্কৰ্য শিল্পৰ জৰিয়তে বিভিন্ন প্ৰতিমূৰ্তি, মুদ্ৰা, ফলক, ঘৰৰ চৌহদ সৌন্দৰ্যবৰ্ধন কৰা সামগ্ৰী নিৰ্মাণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। উল্লেখ যে কোনো বস্তুৰ সুবহু ৰূপ দিব পাৰে যদুমণিয়ে। অৰুণাচলৰ, নাগালেণ্ডৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অৰ্ডাৰ লাভ কৰিছে যদুমণি গগৈয়ে। প্ৰায় 10 বছৰে মই হয়, মই বিভিন্ন জেগাত মই কাম কৰিছোঁ। ইয়াৰ প্ৰথমতে মই গুৱাহাটী বিউটিফিকেশ্যন প্ৰজেক্ট বুলি এটা প্ৰজেক্ট আছিলে, সৌন্দৰ্যবৰ্ধন আঁচনি। তাৰ উপৰিও তেজপুৰ ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি, ডিব্ৰুগড় বিভিন্ন জেগাত মই কাম কৰিছোঁ। বৰ্তমান কাম চলি থাকিব পৰাকৈ যথেষ্ট কাম আহি আছে, মানুহে আদৰি লৈছে। আৰু এনেকুৱা নহয় যে আমি ডাঙৰ কামেই কৰোঁ, আমি সৰু কাম কিছুমানো মানুহৰ ঘৰত লগাবৰ কাৰণে কিছুমান কাম কৰোঁ। সৰু সৰু ধৰি লওক ড্ৰয়িং ৰুমত সজাব পৰা কিছুমান কাম। নাই চব এনেকৈ হ'লেতো অসমৰ মাজতে সীমাবদ্ধ মোৰ কামবিলাক, বা আমাৰ নৰ্থ ইষ্টৰ বেলেগ বেলেগ জেগাতো মই কাম কৰিছোঁ। অৰুণাচল, নাগালেণ্ড, তাৰপিছত মিজোৰামত 2-এটা কাম মই কৰিছোঁ। বিশেষভাগ কাম মানে অসমতেই মই কাম কৰিছোঁ।